हेलो गाइस की खबर আপোনালোকৰ আশা কৰো সকলোৰে ভালে নিশ্চয়। আজি আকৌ অন্য এটি ভিডিও লৈ আহিছো। আপোনালোকে মোৰ ভিডিওবোৰত ইমান মৰম দিছে মই নথৈ আনন্দিত হৈছো। বহুত বহুত ধন্যবাদ আপোনালোকলৈ। আশা কৰো আগলৈও এনেকৈয়ে মৰম দি যাব বুলি আশা ৰাখিলো। মাজে সময়ে জীৱনলৈ অহা ধুমুহাই সেই মানুহবোৰক আঁতৰাই লৈ যায় যিবোৰে আমাৰ জীৱনত আপোন হোৱাৰ অভিনয় কৰি থাকে। এজনে আনজনৰ বাবে জীয়াই থকাটো জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়ৰে ভাল পায়। জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে। জীৱনত সকলোতকৈ ডাঙৰ ভুল হৈছে নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়ৰে ভাল পায়। কাৰোবাক ভাল পোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰহে থাকে, হৃদয়ৰ নহয়। ভাল কামৰ একোৱেই আলোচনা নহয়, কিন্তু যদি বেয়া কামৰ চৰ্চা হয় তেন্তে বোবায়ো কথা ক'বলৈ আৰম্ভ কৰি দিয়ে। বেলেগৰ ভৰিত পৰি সফলতা লাভ কৰাতকৈ নিজৰ ভৰিত থিয় হৈ নিজৰ ভৱিষ্যতটো সুৰক্ষিত কৰাৰ দৰকাৰ। সিংহই চিকাৰৰ সপোন নেদেখে, সিংহই মাত্ৰ চিকাৰহে কৰে। গতিকে সপোন নহয়, বাস্তৱত কামখিনি কৰি দেখুওৱা। উগ্ৰ কলিযুগ আহিলে মানুহ গুণী কামৰ পৰা আঁতৰি থাকিব, অসৎ আচৰণত আবদ্ধ হৈ পৰিব আৰু সকলোৱে সঁচা বাক্যৰ পৰা আঁতৰি যাব, আনক সমালোচনা কৰিবলৈ সাজু থাকিব। আন কাৰোবাৰ টকা দখল কৰাৰ হেঁপাহে এজন মানুহৰ মনত ঘৰ সাজিব, তেওঁৰ মনত আন নাৰীৰ লগত লাগি থাকিব আৰু তেওঁ আন জীৱৰ ওপৰত হিংসা কৰিব। তেওঁ শৰীৰক আত্মা বুলি গণ্য কৰিব। এইটো এনেকুৱা এটা যুগ হ'ব য'ত মানুহ গুপ্ত, নাস্তিক আৰু পশুৰ বুদ্ধিমত্তা থাকিব। তেওঁলোকে পিতৃ-মাতৃক ঘৃণা কৰিব। ব্ৰাহ্মণৰ চৰিত্ৰ। ব্ৰাহ্মণ লোভী গ্ৰাহকৰ চিকাৰ হ'ব, বেদ বিক্ৰী কৰি জীৱিকা নিৰ্বাহ কৰিব, কেৱল টকা উপাৰ্জনৰ বাবে শিক্ষা অভ্যাস কৰিব আৰু বস্তুৰ প্ৰতি মুগ্ধ হ'ব। নিজৰ জাতিৰ কৰ্ম এৰিব, প্ৰায়ে আনক প্ৰতাৰণা কৰিব। তিনিওটা সময়ৰ সন্ধিয়া পূজাৰ পৰা আঁতৰি থাকিব আৰু ব্ৰহ্ম জ্ঞানৰ পৰা শূন্য হ'ব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যদি জীৱনত কেতিয়াবা সুযোগ পোৱা, তোমাৰ নিজৰ স্বাৰ্থ সিদ্ধি নকৰি আনক সহায় কৰাৰ প্ৰয়াস কৰিবা। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে, কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰি, নহ'লে আপোনাক ধ্বংস কৰি দিব। যদি মোক আপুনি বেয়া পায় পাওক, কিন্তু মোৰ বিষয়ে আনৰ বেয়াকৈ কৈ তেওঁলোককো বেয়া পাবলৈ সুযোগ নিদিব। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। বেলেগৰ দৰে মোৰ প্ৰেম কাহিনী ইমান দীঘলীয়া নহয়। তেওঁ মোক কেতিয়াও ভাল পোৱা নাছিল আৰু মই তেওঁক কেতিয়াও বেয়া পোৱা নাছিলোঁ। জীৱনৰ সত্যক বুজি পাবলৈ বহুত কঠিনো নহয়, মাত্ৰ যিখন তোলাচনীৰে আনক জুখি চাই সেইখন তোলাচনীত কেতিয়াবা নিজেও বহি চাওক।